চাওক আপোনালোকে হাতেৰে ইশাৰা কৰি আছে পিএম নিজে আৰু সকলোৱে আগবাঢ়ি গৈ আছে মাৰামাৰি কৰিবলৈ। তেওঁ নিজে উপস্থিত থকা অৱস্থাত সেনেকৈ মাৰামাৰি লগাই দি আছে আৰু হিন্দু মুছলমানৰ মাজত এখন বিবাদৰ সৃষ্টি কৰিছে তেওঁ নিজে। চাওক সেই ৰেড কালাৰটো মানে ইএম হয়, সি কেঁচাল লগাই দিয়ে আৰু ফোন কৰি কাকবা মাতি আছে। চাওক আপোনালোকে রেড কালারটা না ইএম দেখতে কিভাবে কয় আর দেখ নিজে আরো মারামারি করবে পারে। আমার হিন্দু মানুষগুলো কিন্তু উমাকে বেশি মার দিছে না। এই দেখ দেখ আর কি কয় বলে মায়েরে বলে দেয় নাই। ওহো দেখ লাঠিগুলো নিয়ে হাতে বসে আছে কয় মারি দিন। আপোনালোকে নিশ্চয় অৱগত যোৱা 7 তাৰিখত এইটো মাহৰ 7 তাৰিখত চিতিলা অঞ্চলৰ লামাপাৰা নামৰ এটা গাঁৱত দুটা পৰিয়ালৰ মাজত ভুল বুজাবুজি হৈ এটা মাটি সংক্ৰান্ত মানে কেছ এটা ভুল বুজাবুজি হৈ দুটা পৰিয়ালৰ মাজত এটা সংঘৰ্ষ হৈছিল, এটা কাজিয়া হৈছিল। আমি সেই কাজিয়াটো হোৱা আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে গম পাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে। তাৰপিছত ঘটনাটো আমি ইমান চিৰিয়াছলি লোৱা নাছিলোঁ, আমি ইমান ভবা নাছিলোঁ যে এনেকুৱা ঘটনা অসমৰ বা বিভিন্ন চুকে কোণে হৈ থাকে, ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে মাটি সংক্ৰান্তি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে। এইবিলাক ইমান চিৰিয়াছ মেটাৰ বুলি আমি নাভাবোঁ। কিন্তু তাতে দেখা পালোঁ যে এই ঘটনাটো যেতিয়া সংঘটিত হৈছিল, তাতে যিটো মানে মাৰপিটৰ এটা ঘটনা হৈছিল, তাতে আমি কিছুমান চিকুটি দেখা পালোঁ। মই প্ৰথমে ভাবিছিলোঁ এইটো মানে হয়তো চিতিলা অঞ্চলৰ বা আউটপোষ্টৰ পুলিচবিলাক বা পুলিচে তাতে যাই হয়তো কিবা ৰাজ্যক হয়তো বুজাব বিচাৰিছে নেকি। কিন্তু লাষ্টত দেখা পালোঁ যে নহয়, তাত আমাৰ BTCৰ এজন EM তেখেতৰ বোলে চিকিউৰিটিখিনি তাতে বোলে আছিল। তাৰ ৰাইজৰ পৰা আমি যিখিনি গম পাইছোঁ যে এজন ব্যক্তিয়ে মাটি বিক্ৰী কৰিছে, এজন হিন্দু মানুহ মাটি বিক্ৰী কৰিছে, এজন মুছলমান সম্প্ৰদায়ৰ মানুহ কিনি লৈছে। এইটো গোটেই পৃথিৱীত এনেকুৱা চলে, মাটি কিনা বেচা চলিবই। আৰু সেই মাটিটো কিনি লোৱাৰ ক্ষেত্ৰত মানে সেই গাঁৱৰে কিছুমান হয়তো এঘৰ হিন্দু ফেমিলিয়ে সেই বিৰোধ কৰিছিল যে মাটিটো আমি নিদিম। সেই সুযোগটো মানে কিবা গ্ৰহণ কৰি পেলাই আমাৰ EM ডাঙৰীয়া তেখেতে তাতে যাই পেলাই তেখেতে নিজে থাকি পেলাই সেই মাটিটো মানে তাতে মানে হাজলা দিয়াৰ কাৰণে, বেৰা দিয়াৰ কাৰণে মানে ৰাইজক কৈছিল। যাৰ কাৰণে যিসকলে মাটি কিনি দিছিল তেখেতসকলে উত্তেজিত হৈ পেলাই তাতে এটা মানে সৰুকৈ এটা ঘটনা হৈছিল, অলপ মাৰপিট হৈছিল। আৰু তাতে অৰূপ কুমাৰ ডাঙৰীয়া উপস্থিত আছিল, ইতিমধ্যে ফুটেজত আপোনালোকে দেখা পাইছে। তো এই ঘটনা তাতে আমি ভাবিছোঁ তাতে সমাপ্ত হ'ল।